নমস্কাৰ, মই তনুশ্ৰী। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। চ' ব'লক আজি ফুৰি আহোঁ মানে দেখিছে নহয়, এয়া বতৰ, ইমান ডাৱৰীয়া বতৰ, বৰষুণে একদম পানী ভৰি গৈছে চাৰিওফালে। কিন্তু বৰষুণ বতৰ মোৰ খুবেই প্ৰিয় দেই। দেখো গাড়ী আহি গ'ল, গেল দে মোবাইল। আচলতে আমি ফুৰিবলৈ নহয় দেই, আচলতে আমি যাবলৈ ওলাইছিলোঁ মন্দিৰলৈ। তো সেইবাবে ভিডিঅ' এটা কৰি দিওঁ বুলি ভাবিলোঁ, আৰু সেইবাবে বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' আপলোড দিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। দেখিছে নহয় কিমান যে ঠাইৰ হৈ মানে হেঁচা ঠেলা লাগিবলগীয়া নাই, হেঁচা ঠেলা মানে হোৱাই নাই, ধুনীয়াকৈ যাব পাৰি। কিন্তু তাতেই মোৰ অশান্তি আৰু কি ক'ব। কিন্তু এটা কথা হয় দেই, এনেকুৱা বতৰত ফুৰি কিন্তু খুবেই বেছি ভাল লাগে, আৰু তাতে বৰষুণ বতৰ মোৰ প্ৰিয়। এনেকুৱা বতৰত ফুৰিও ভাল লাগে আৰু বৰষুণ বতৰ উপভোগ কৰিও ভাল লাগে। আৰু ভাল লাগিলেতো কি হ'ব, চাৰিওপিনে পানী পানী হৈ গৈছে, একদম বানপানী। এয়া দেখিছে নহয়, সেইখন আগত আমাৰ গাড়ীখন আৰু এইখন এখন গাড়ী, মানে দুইখন গাড়ীতে মানুহ ভৰ্তি। আগৰখনত নাই বাৰু, আগৰখনত কেইটামান আছে, আৰু এইখনত আমি গোটেইকেইটা আছোঁ। আগৰখনত মামাহঁত আছে, আৰু এয়া পানী খচা নাই বাৰু পানীয়ে যাই আছোঁ। ময়ো যে কম পগলা নহয়, মন্দিৰলৈ গ'লোঁ, মন্দিৰটোতে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। তাৰপিছত যেতিয়া আহিলোঁ ঘৰ, তেতিয়া মই যে ভিডিঅ'কেইটা চাওঁ, তেতিয়া মোৰ মনত পৰিছে মই মন্দিৰত ভিডিঅ' কৰা নহ'লে। সেইবাবে বহুত চৰি দেই, আৰু এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ লগ পাম, বাই।